এতিয়া আমি ডেইলি মাৰ্কেটত সোমাইছো। এতিয়া আমি জুচ খাম, জুচ সব ধৰণৰ ফল, ফ্ৰেছ ফ্ৰেছ ফল। হেল্ল' লগ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল আপেলছ ব্লগ। আমি যাব ওলাইছোঁ আজি বকত। বজাৰ আছে, শ্বপিং আছে অলপমান, আৰু কিবা কিবি চিলাব, তালা চালা মাৰি আছে। এইখিনি জেগাত আমাৰ পানী হৈছিল, বৰষুণৰ পানী জমা হৈছিল, ইটা চিটা দি এনেকৈ আমি পাৰ হৈ গৈছিলোঁ। বাইক চাক আমি পাৰ্কিং কৰিলোঁ। এইবাৰ আমি যাম, কি আনছা? চুইজাৰ নেকি? চুইজাৰ আনছোঁ। আমি চুইজাৰ চিলাবা কৰিব যাম। এতিয়া আগতো দিছিলোঁ আৰু তাতে যাম, কাৰণ ভাল লাগছে না আমাৰ চুইজাৰ জৰা, সেইকাৰণে আমি তাতে যাই আছোঁ। একবাৰ তাৰমানে ইয়াতে আমি চিলাবা দিছিলোঁ, চিলাবা দেওঁতে মানে ভালে পাইছোঁ, মোটামুটি ঠিকে আছে, সেইকাৰণে আকৌ আমি ইয়াতে আহিছোঁ এই জৰা চিলাব। আৰু এই দাদাটোৰ ওচৰত যে আছে সেই জৰা চিলাব। এতিয়া জখমাক ল'ব। দৰ্জি দোকানৰ পৰা আহিলোঁ। এতিয়া আমি জুচ খাম, জুচ কিহৰ বা জুচ খাওঁ এতিয়া চিলেক্ট কৰি আছে। কিহৰ খাবি? অকল কুঁহিয়াৰৰে পায়। তেনে সাজি থৈ দিছে, এইগিলা কি? এইগিলা নাপায়, অকল কুঁহিয়াৰৰ বোলে পায়। কিমানকৈ? 20 টকা বোলে। ময়ো খাম নেকি? উঠাই দিছা? মোৰ কাৰণেও দিছে বোলে। এনেকৈ দিলে এনেকৈ ৰসগিলা পৰে, এনেকৈ বৰফ থাকিলে বোলে পানী পানী লাগিল, সেইকাৰণে নৰ্মেল, সেইকাৰণে মিঠা মিঠা লাগি আছে। কুঁহিয়াৰৰ ৰস খালোঁ। দৰ্জি দোকানত গৈছিলোঁ, গেলামাল দোকানত যাম, আৰু ফলৰ দোকানতো যাম, ফল চলো আছে। গেলামালৰ অলপমান বস্তু ল'ব লগা আছে। তাৰপিছত চব্জি বজাৰত যাম, মাছ চাছ যদি পাওঁ লৈ যাম, আৰু কেঁচা চব্জি যদি পাওঁ লৈ যাম। আমাৰ ফেভৰেট গেলামাল দোকান এখন আছে, সেইখনত আহোঁ। সেইখনত আহি চব লৈ যাওঁ। ইয়াৰ পৰা বকত আহিলে গেলামাল দোকান ইয়াৰ পৰাই লৈ যাওঁ। এইখন আমাৰ মৰমৰ ফলৰ দোকানখন, ইয়াৰ পৰাই মই লৈ যাই থাকোঁ মাজে মাজে। ভাল ভাল চাই দিবি। টেঙা লাগলে কিন্তু ইউটিউবতে কম, এইখন দোকানৰ আঙুৰ টেঙা লাগে। সব ধৰণৰ ফল, ফ্ৰেছ ফ্ৰেছ ফল পাবি। বহুত ধৰণৰ ফল আছে। এই আঙুৰটো নতুন আহিছে বোধ হয়, ৰাঙা ৰাঙা দেখোন। আৰু এইটো কি প্লাম? কিমানকৈ? আৰু এইটো কেক ল'লি? এতিয়া আমি আইচক্ৰীম খাম, আইচক্ৰীম কি কি আইচক্ৰীম আছে? এই কি কি আইচক্ৰীম আছে? গোলগাপ্পা আছে। আৰু এইগিলা বা কি কয়? এইগিলা কি কয়? এইটো গোলগাপ্পা কয়। आइसक्रीम देखिए कि आइसक्रीम खाबे। अरे हिंदी में गोलगप्पा बोलते हैं इसको। गुजराती में गोलगप्पा आइसक्रीम। 100 টাকা দিও। করবারে লবে আমার সব বাজার হল, কিন্তু সবজি বাজার হওয়া নাই। সবজি বাজার আমি ভালুকটা নামৰ এখন বজাৰ আছে, আমি তাতে কৰিম। চাওঁ কি কি পাওঁ। এতে মাংসটো ল'লোৱে, চলো দেখতে। আজিৰ ভিডিঅ'টো আধৰুৱা হ'ল, মানে আহাতে দেৰি হ'ল, আমাৰ গধূল হ'ল কাৰণে আমি শ্বুট ল'ব পৰা নাই। আৰু ইফালে ভণ্টি দুটা ফোন কৰিছিল, মানে পেহীহঁতৰ ছোৱালী দুজনী আহিছিল, আহি তাৰমানে তাতেও এটেণ্ড কৰিব নোৱাৰিলোঁ, আন্ধাৰো হ'ল। সেইকাৰণে এতিয়াও আন্ধাৰে, এতিয়াও লাইনো নাই, আন্ধাৰত আমি ভাত খাই আছোঁ। তো গতিকে শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটো ক'ত কেনেকৈ কি কৰিলোঁ। এই আছিল আজিৰ ভ্লগটো। তো আজিলৈকে এৰোঁ।